মই এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই গা পা ধুই ড্ৰেছ চেছ কৰি ল'লোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকক। এতিয়া 5 বাজিছে। Weather forecast 16 মান হ'ব। Weather reports পাতে updates day. 2 guards at tower. Ammunition depot right check. বাহিৰত 10-15টা গাৰ্ড আছে। তাই নম্বৰটো বেছি কৰ। নাই একো দেখা নাই। গাৰ্ডছ কেইটা নিউট্ৰেলাইজ কৰ। মই তাই ৰুমত বিচাৰি যাম। পগলা হৈছে নেকি? ইমানবিলাক গাৰ্ড আছে, একো আগবঢ়ি নজনাকৈ। এইবোৰ বাদ দে, মোক কাম কৰ। টাৰ্গেট নিউট্ৰেলাইজড। বাকীকেইটাক মই চাই আছো। আৰম্ভ হৈ গৈছে ৰুদ্ৰৰ পগলামি। এইফালে চিনেমা ইণ্টাৰভেল হৈ গ'ল। যে মই বাহিৰলৈকে যাওঁ আৰু আপোনালোকক চিনেমা আৰু অলপ দেখাম বুলি ভাবিছোঁ। চাব। সংবিধান আৰু নীতি নিয়মৰ বিষয়ে কিছু আভাস দিব বিচাৰিছোঁ। মই ডেপুটি কমাণ্ডাৰ ইন চিফ। এই অঞ্চলৰ 4টা ইউনিটৰ মই অপাৰেটিং কমাণ্ডাৰ। আপোনালোকক কাইলৈৰ পৰা ৱাৰ টেকনিকৰ ট্ৰেইনিং দিয়া হ'ব। আমাৰ ইউনিট কমাণ্ডাৰ বৰ্মনে আপোনালোকক হাতিয়াৰৰ ট্ৰেইনিং দিব। এটা কথা মনত ৰাখিব, আমাৰ অনুশাসনৰ বাহিৰৰ কিবা কাম কৰি যদি আপোনালোকে আমাৰ বিপ্লৱৰ ক্ষতি হোৱা কোনো কামত লিপ্ত হয়, তেনেহ'লে কিন্তু কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ৰঞ্জিত, 2 নম্বৰ কেম্পৰ খবৰ কি? ছেটেলাইট ফোন কাম কৰা নাই দাদা। মহাশয়, পুতলা ভাবিছো। ৰঞ্জন, ফাৰ্মাচীৰ পৰা ঔষধকেইটা লৈ আহ। ঠিক আছে। ময়ো যাওঁ। Come in. Hey. Sonia. সুৰভি, এয়া সোনিয়া, মোৰ বিপদৰ বন্ধু।